Hey guys, welcome to my channel Akash Vlog. আৰু guys আজি হৈছে শনিবাৰ আৰু 30 ছেপ্টেম্বৰ। আৰু guys যেহেতুকে বহুত দিন ভিডিঅ' দিয়া নাই আৰু guys আজি দোকানৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া এখন ঠাইত যাই আছোঁ। নিতুল দা আহি আছে, নিতুল দা মই আৰু ডেনিছ দা আমি এখন ঠাইত যাই আছোঁ। তাত গৈ কিনে আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব পাৰে গাইছ। মানে কি মই আপোনালোকক আগৰ ভিডিঅ'তে কৈছোঁ বেয়া বস্তু নাখাওঁ, আকৌ চিখৰ নাখাওঁ বা কিবা কিবি এনে বেয়া বস্তুবিলাক নাখাওঁ তেনেকৈ কৈছিলোঁ। আৰু গাইছ আপোনালোকে কমেণ্টত যে সুধিব পাৰে তই চিখৰ নাখাওঁ কিবা নাখাওঁ যদি মুখত কি লৈ আছে, কি লৈ কিনে ভিডিঅ' বনাইছে এনেকৈ সুধিব পাৰে। গাইছ মই মুখত বেলেগ বস্তু লোৱা নাই, পাণ এটা খাই আহিলোঁ মাত্ৰ। পাণটো খাই কিনে চবাই আছোঁ আৰু গাইছ পাণটোও কিন্তু বেয়া বস্তুতে পৰে দিয়ক, তথাপিতো আৰু গাইছ এৰিব নোৱাৰোঁ যিহেতুকে সেইবাবে আৰু পাণটোৱে চবাই আছোঁ। আৰু গাইছ লগ পাই আছোঁ নিতুল দা আহি লওক, নিতুল দা আহি পোৱা নাই বৰ্তমানলৈকে। নিতুল দা মই আমি যাই আছোঁ একেলগে আৰু গাইছ গাড়ীত উঠি কিনে একেলগে লগ পাই আছোঁ। ধন্যবাদ। তো গাইছ আপোনালোকক কৈছিলোঁ অলপ আগতে মানে ভিডিঅ'টো নিতুল দা মই ডেনিছ দাৰ পাছত IM নিক আছে তাৰে পাছত আৰু কিবা কিবি কাবিয়া কানি আছে লগতে। আৰু গাইছ এতিয়া আহিছে নিতুল দা আৰু মই বাইকত উঠি কিনে গাড়ী তাকো কাৰণ মই আগতে গৈ আছে আৰু গাইছ কিবাকৈ আছে নিক ব'লা গাইছ। এতিয়া আপোনালোকক জেগাডোখৰত যাই কিনে লগ পাই আছোঁ গাইছ, ভিডিঅ'টো চাই থাকিব। কি হ'ল কি কচোন কি হ'ল? হেই পাগলা নেকি? কি হ'ল তো? ইমান স্পীডত আহা নেকি? আমি তোমাৰ লগত যাম। হেই যাৰ লগত আছে তাৰ লগত যাব লাগিব। নুঠো আমি ডাবুল আছো মই পট্টিৰ ওপৰত আহাই নাই দেখোন। ইমান স্পীডত আহিছে আমাৰ চকুৰ পানী অলং হৈছে ৰাজং আৰু এইবাগে ধুলা মানুহ। এই ইগলা নকৰবি জান না, মানুহ আছে, মানুহ চাই আছে, কথাটো বেয়া হ'ব। আমি নেনো নহয়, আমি নেনো সেনে নহয় জান না কথাটো। তেনে মই কি কৰিম বুলি যাব লাগিব? নহয় ইটা চাবি তই যাৰ লগত আছে সেয়াৰ লগতে যাব লাগিব। মানে কি কেছটো কি হৈছে কি তোৰ? চা ইমান খালা চাবৰা জাগা না, খালা চাবৰা ইমান বেয়া জাগা, তথাপিতো ইমান স্পীডত আহে। তাতে মোৰ ইবাগে ধৰবা সুবিধা নাই, কিবা নাই। তাতে মই যদি অকস্মাত পৰি যাওঁ কি হ'ব? তোৰ মানে মানুহ এটা কমলি বহুত ভাল, বহুত ভাল কথা ক'বা আহিছা। মই দেখলে ইমান উন্নতি হ'ব। লাহে যাব যাও লাহে যাব লাগিব। উঠ মই কিন্তু পিন ল'ম, মই নচলাওঁ। ক'ত মোক চলাবা দিছা? বহিম দে। এবাৰ কিন্তু মই হাতত পিন লৈছোঁ দেই। কি কৰিবি? ফুটাই দিম কিন্তু এইবাৰ স্পীডত গেলি। এইবাৰ ফুটাই দিম চাই, বেছি স্পীডত গেলি এনেকৈ ফুটাই দিম। কাটা এই কাটা না চাপাতত ক'ত কাটা থাকে? চ' গাইছ আপোনালোকে দেখা পালে মানে কি হৈছে জানেনে, মই যিহেতুকে নিতুল দাৰ লগতে আহিছোঁ আৰু নিতুল দাই মানে কি কৰিছে পুৰা স্পীডত আহিছে, কিবা 100ত নাই কিয় উঠাই দিছে গাইছ, মই নাজানো না। সেইকাৰণে গাইছ 100তে উঠাই দিছে আৰু গাইছ সেইকাৰণে মোৰ পুৰা একদম চকুৰ পানী ওলাই গৈছে। চকুৰ পানী ওলাই যাতে কাৰণে মানে গাইছ নক'ব আৰু তাক ৰাখি কিনে পুৰা একদম ক্ষমা খুজিব লগা হৈ গৈছে গাইছ। আৰু গাইছ ক্ষমা খুজি কিনে তাৰ বাইকতে উঠি লৈছোঁ। কাৰণ কিয় জানেনে গাইছ, মানে কি ডেনিছ দা আগতেও দুটাই আহিছে আৰু নিক দাও দুটাই আহিছে। দুটা মানে দুটা আহিছে মানে এটাই আনিছে, মানে কি মোক নানে অলপ বেয়া পায় সেয়ে তাকো কিবা কৰিব লগা হৈছে। সিও বোলে শালবাৰীৰে মই চিনি নাপাওঁ, শালবাৰীৰে বোলে ক্ষমা কৰিব লগা হৈছে। যিহেতুকে মই শালবাৰীতে থাকোঁ, অকণমান ৰাতি আহি যদি মই উঠাই লৈ যায় হৈছে আৰু কৈছে বিক্ৰী কৰি ফেলব আৰু এনে হৈ যাওঁ 15 অলপ যদি বিক্ৰী কৰি ফেলো গেল আৰু থাকি লাভ নাই। ভিডিঅ' আপোনালোকে দেখাই পাব নাই। সেইকাৰণে গাইছ মই মানে অলপ ক্ষমাটো খুজি দিলোঁ। গতিকে ভৰি কিনে লাৰি চালোঁ কিনে আৰু নিতুল দা ভৰি ধৰিলোঁ না। বেছি স্পীডত নাযাবি আৰু নাকি? বেছি স্পীডত নাযাবি, নহ'লে মোৰ ভয় লাগে। ভয় খাইছোঁ তামান চাই লওক এবাৰ। চ' গাইছ আহি পালোঁ মানাছ পিকনিক স্পট। আৰু গাইছ ইয়াতে মানে পিকনিক চিকনিক খোৱা হ'ব আৰু বহুত দূৰৰ পৰা মানুহ চানুহ আহি থাকে গাইছ। মানে সেইকাৰণে অলপ জাগা চিলচিলা কৰি আছে। আৰু গাইছ এইখন যে দেখিছে পিছফালে সেইখন মানে নাও বনাই আছে গাইছ। ইয়াতে মানে কিছুমানে নাওত উঠিব খুজিব বা 30 টকা 40 টকা কিবা এটা ভাড়া ল'ব ইমূৰৰ পৰা, এই সিমূৰ যাব খুজিব। সেইকাৰণে গাইছ নাও চাও অলপ বনাই থকা হৈছে আৰু মেৰামতি কৰি থকা হৈছে। কিছুমানে নতুন বনাইছে, কিছুমানে সেনেকৈ চলি থাকে আৰু গাইছ ইয়াৰ মানুহবিলাক এনেকৈ গাইছ। আৰু অলপ পিছত চাই থাকিব, অলপ বেলেগ এটা কৰি আছোঁ গাইছ, চাই থাকক। চ' গাইছ এইভাগে আৰু ফটোশ্বুট হৈ আছে। মানে নিতুল দাই অলপ লেভেলটো বেছি দিয়া কৈছে আগত কৰি। চাওকচোন ইয়াক বোলে কেমেৰা মাৰিব লাগে, ফটো মাৰি থাকিব লাগে। চাওকচোন গাইছ
এই চা আৰু এটাক দিছে এইবাৰ ফটো মাৰবা তাৰে লেবেল দিয়ে আৰু ইমান লেবেল দেই না দে গাইছ এতিয়া বাদ দিয়ক সেইবিলাক মই গাইছ এটা বস্তু বিচাৰি আছোঁ আপোনালোকে চাই থাককচোন কি বিচাৰি আছোঁ আৰু কি কৰিম ৰ'বচোন গাইছ চাই থাকক ভিডিঅ'টো শেষলৈকে গাইছ বিচাৰিয়ে বানায়ে মোক 4 ডাল টকান লাগছিল এতিয়া কি কৰোঁ আপোনালোকে গম পাব ৰ'ব গাইছ 4 ডাল টকান বিচাৰি আছোঁ চাই থাকক আইয়া ভাগৰে লাগি যোৱা হৈছে গাইছ ওপৰত উঠি আহিলে চ' গাইছ এই 2 ডাল টকান লৈ ল'লোঁ আৰু কি কৰোঁ আপোনালোকে চাই থাকক চাওক গাইছ তাৰ লেবেল কি কৰে চাই থাককচোন তই যাই পাব পাৰবি না তাৰ পৰা এতিৰি মানে এনেকৈ নামনে যেনকৈ নামছে গাইছ আৰে দিন আৰে চেল্ফি ল কিবা ল আইফোনে দি কিবা কিবি কৰি আছে চাওকচোন গাইছ এই কেমেৰামেন বোলে দে ভাই অৰে বাৰু কি বনাইছি কেমেৰামেন ইয়াৰ লেভেলটো আগত কৰি বেছি হৈছে না বাছি না এই ইউটিউবাৰ হৈছে না মনিটাইজ হৈ গৈছে ডাঙৰ বাৰ এটি এবাৰি তাৰপিছত দি আছোঁ গাইছ সঁচাকৈ ইয়াৰ লেভেল বেছি বহুত হৈ গৈছে আৰু ভিডিঅ' আৰু ফটো কৰি আছে বোলে গাইছ এই সিয়াৰ কিন্তু নিজা নাই গাইছ আইফোনে বেলেগৰ খুজিছে আইফোনটো দিছোঁ মই ভিডিঅ' বনাওঁ এই গোপ্ৰ'টো দিছোঁ মই ভিডিঅ' বনাওঁ ইয়াৰ সেয়ে আৰু এই বেলেগক দেখি আছে সেই মেখাল কৰি আৰু তোলা হয় না তুমি মিছা কচোন এই কৈ নাই ইয়াৰ বাইকখনক কিজান আইফোন লৈ আহিছে নেকি বৰ সন্দেহ আৰু ইয়াক চাচোন সি বোলে কিবা ৰিলচ মানুহ কি মানুহ ঐ ৰিল না চাবা টাইমে নাই কি বল নাম ইয়াৰ নামো নাজনো একবাৰ ক্ষমা খুজিব লগা হৈছে তাক দে কওঁ দে গাইছ ভিডিঅ'টো চাই থাকক গাইছ মানে কি জানেনে আপোনালোকৰ এটা প্ৰশ্ন হ'ব পাৰে যে কি নিতুল দাই মানে কি নিতুলে যি দেখি থাকে তোৰ ভিডিঅ'বিলাক তোৰ মোবাইলত কিয় নেদেখুৱা মানে কি কাৰণটো গাইছ কি জানেনে মই নেদেখুৱা কাৰণটো হৈছে কি জানেনে গাইছ মানে ধৰিলোঁ নিতুল দাৰ লগত মই যিখিনি ভিডিঅ' বনাইছোঁ সেইখিনি ভিডিঅ' যদি মোৰ চেনেলটোত মই দি দিওঁ তাৰপিছত আপোনালোকে মোৰ চেনেলটোত চালে কিন্তু তেতিয়াহ'লে তাৰ চেনেলটোত চাবান নাই মানে আৰু গাইছ তাৰপিছত যদি মোৰ লগত মই যিখিনি ভিডিঅ' বনাওঁ সেইখিনি যদি তাৰ চেনেলত দি দিয়ে তাৰপিছত মোৰ চেনেলত আপোনালোকে চাবান নাই সেইকাৰণে সি বেলেগ বনায় আৰু মই বেলেগ বনাওঁ সেইকাৰণে গাইছ বেলেগ সিয়াতে যদি আধা যায় মোৰ তাতে আধা সেনেকৈ উল্টা পাল্টাকৈ কিবা কৈ আৰু দি আছোঁ গাইছ আপোনালোকে চাই থাকক নাই কি গাইছ দে এই মাজত যাই আছোঁ গাইছ এই মাজত যে খালী জেগা উটা দেখিছে সেই খালী জেগা উটাত যাই আছোঁ আৰু গাইছ এনেকৈ নদীটো পাৰ হৈ যাব লাগিব বলক দিনেশ দা জাঙা এই যাব লাগব নাযায় বোলে হো তাকে আৰু আন্ধাৰে যাব এতিয়া তাকে লগি 3 মিনিটৰ জেগা যাওক বল গাইছ পুৰা একদম চাওক গাইছ পানীৰ এয়ে নহয় চাও গাইছ হৈছি যা গেলুৱে যায় ভাই গেলো গাইছ গেলো গাইছ অৱস্থা বেয়া একেবাৰে একদম গৈ আছোঁ গাইছ এই মাজত যে গাইছ এই ৰাঙা এটি দেখিছে একদম এই ৰাঙা যি পোহৰ আহিছে তাতে গাইছ মানে কহুৱা আছে আৰু গাইছ তাতে গৈ আছোঁ ভিডিঅ'টোৰ কাৰণে অলপ ভিডিঅ'টো বনাব গাইছ বহুত ঠাৰ এই গাইছ চাব পাৰে বা মানে গাইছ নক'ব আৰু গাইছ কহে দি বল দ আছে ভাই যাম না কি গেৰাণ্টি নাই না আহিবি না মোক ধৰবা ভাই দ পাইছোঁ নো চ' গাইছ ইবাগে বৰষুণো আহোঁ অৱস্থা হৈছে তথাপিতো একো নাই গাইছ আপোনালোকৰ বাবে এইখিনি কষ্ট কৰি আছোঁ আপোনালোকে যাতে অতি সোনকালে চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ে আৰু গাইছ একো নাই কষ্ট কৰি যাব লাগিব তেতিয়াহে ছাকচেছ পাম চেষ্টাৰো খাদ্য একো নাই গাইছ এনে নকয় মানুহবিলাকে গাইছ বলক গাইছ পুৰা একদম গাইছ মিছা কথা বুলি হ'ব পাৰে আপোনালোকে চাওক পানীতে আছোঁ
পানী চাওক আৰু গাইছ পুৰা একদম কলা কৰি আহিছে আপা হৈ গেলো দে আৰু অ' তিমি মাছ আছে নেকি নে ইয়াতে হৈছে যা গাইছ তিমি মাছে খাই পেলব মই গেলো আৰু আহিলি আহিলা নাহিলি নাই মই একলাই হ'লেও যাই কিনে কহো আৰু যাই আহিমে গাইছ আপোনালোকে অ' গাইছ গাইছ একদম পিছলা হৈ আছে শিলাই অ' গাইছ চ' গাইছ মাছ ভাগ আহি পালোৱে অকণমান আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গাইছ কহুৱাবিলাক দেখুৱাই আছোঁ আপোনালোকক কহুৱা এই গাইছ দেখছে না এইভাগে নিতুলৰ গাড়ীখন টেনিছে চলি আছিল পাৰ হৈ আহে না নাহে বৰ গেৰেণ্টি নাই আৰু গাইছ অলপ অলপ বৰষুণ পৰি আছে মনটো বহুত বেছি ভাল লাগছে মানে গাইছ ইমান ধুনীয়া নেচাৰেল জাগাত কি ধুনীয়াকৈ অলপ অলপ বৰষুণ আহি আছে আৰু তাত গাইছ ভিডিঅ' বনাইছোঁ কেনে এটা আমেজ লাগিছে গাইছ হয়নে ভাগৰ লাগিব একো নাই গাইছ আপোনালোকৰ বাবে এইখিনি মই কষ্ট কৰি আছোঁ গৈয়ে আছোঁ গাইছ গাইছ আপোনালোকে বেয়া নাপাব মই বহুত লেবেল দি কিনে আহিছিলোঁ কি আপোনালোকক কহুৱা দেখুৱাম বুলি কিন্তু গাইছ তাহো অৱয়াকত কৈ দিলে আমি নাযাওঁ অ' নাহা দেখো নাহে বোলে গাইছ দিয়ক আৰু ইমান কষ্টখিনি এনে কৰলা লম্পেনো জিকি গ'ল চেণ্ডেলো জিকি গ'ল কি অৱস্থা হয় নাজানো গাইছ আকৌ পাৰ হ'বাই লাগিল অ' কহাই দি আহিছিলোঁ মই দে কৈবা দি আহিছিলোঁ দে গাইছ অলপ দ হ'লেও একো নাই আৰু লাগা হ'লে অলপ ভিজিয়ে যাম গাইছ একো নাই গাইছ চ' ভিডিঅ'টো সকলোকে চাই থাকিব আৰু অকণমান ভিডিঅ' বনাম বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো প্ৰায় 10 মিনিট হ'লে চাগে ভিডিঅ'টো বৰ্তমানলৈকে গম পোৱা নাই ৰাতি এডিট কৰি কিনে আপলোড দিয়াৰ পিছতহে মই গম পাম ভিডিঅ'টো কিমান দীঘল হয় গাইছ চাই থাকক এইখিনি সমাপ্ত কৰোঁতে পাৰ হৈ লওঁ তাৰপিছত আকৌ আৰম্ভ হৈ আছে চ' গাইছ আপোনালোকক লাষ্টত মই এটা কথা কৈলোঁ কাৰণ যিহেতুকে মই মানাছত আহিছোঁ আৰু গাইছ মানাছত অহা কাৰণটো আছে আপোনালোকে গম পাব কি কাৰণত আহিছোঁ এনেতো গাইছ মানাছত বেছিভাগ ফুৰিব নাহুৱে আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাই কেভাৰটো খুলি ল এই মই এটা কাম কৰি লওঁ গাইছ আপোনালোকে চাই থাকক কি কৰি আছোঁ প্ৰথমতে এহেৰি দিলা কি কৰা তই কি কৰা দে কৈ আছোঁ ৰ প্ৰথমতে তাৰে পাছত চিধা হৈছে মোটামুটি এখিনিমান হ'লেই হ'ব কাৰণ বেলেগৰো পেট আছে কাৰণ বেলেগেও দোকান দি কিনে খাব লাগিব দোকান দে কিবা একলাই মোৰ পেট হ'লেই নহ'ব আৰু এহে দি দিম দুটা নাখাই দিয়া এনেকৈ বাগৰা থৈ দিছোঁ চিন দিছোঁ খাই দিবা নোৱাৰি দোকান কামে দিলে ফাইন ল'ম মই এইটো বাপৰে বাপ ইমান ডাঙৰ দিবি না হ'ব কি দোকানটো কি এই মানুহ এতিয়া কাই তোক কিনবা আহিব কচোন লুচি পুৰীৰ দোকান হ'ব কাই কিনবা আহিব কথা কৈছা চ' গাইছ আপোনালোকক মই কৈ লৈছোঁ মানে কিহৰ দোকান দি আছোঁ পুৰি আৰু ঘুগনিৰ দোকান দিম এতিয়া আৰু গাইছ পুৰি ঘুগনি দোকানটো কি কাৰণত দিম জানেনে অহাকালি যিহেতুকে 1 অক্টোবৰ ৰবিবাৰ আৰু অহাকালিৰ পৰা আমাৰ মানাস নেশ্যনেল পাৰ্ক অপেনিং হ'ব গাইছ আপোনালোকে আহিব পাৰে যদি আপোনালোকে আহি কিনে লগ পাই মোক মোৰ দোকানত সোমাই যাব ফ্ৰীতে খাই যাব পাৰিব যদি আপোনালোকে কয় যদি তোমাৰ ছাবস্ক্ৰাইবাৰ দেনকৈ যদি কয় মোৰ ছাবস্ক্ৰাইবাৰ বুলি মই ফ্ৰীতে খুৱাই মিঠন পঠাই দিম মোৰ যে ডাঙৰ লেকচাৰ মাৰি আছে কি মোৰ মানে পিটপিটাই আহিছে গম পাইছা এতে মানাস নেশ্যনেল পাৰ্ক এতে অপেনিং হ'ব এই সেকেন্ড গেটত এতে তোৰ কিয় আহিব মানুহ নহয় এতে পিকনিক স্পট যেটা খানা খাব আহিব কালি পিকনিক হ'ব নেকি সৰি কালি নহয় মাথা কিছে তো হ'ব যো গাইছ কালি নহয় মানে কি ডিসেম্বৰৰ কিবা তাৰিখৰ পৰা হ'ব আৰু গাইছ ডিসেম্বৰৰ পৰা আহাৰ পাছত আৰু ইয়াত গাইছ তিটোলে ভিডিঅ' বনাব নেদে চ' গাইছ আপোনালোকে দেখিলে মানাসৰ আহিছিলোঁ আৰু গাইছ মানাসৰ পৰা এতিয়া ওলাই দিলোঁ ওলাই কিনে গাইছ আৰু আপোনালোকে দেখিলে দোকান এখনৰ খুঁটি মাৰি আহিলোঁ মানাসত আহিলে লগ পাম গাইছ দোকানৰ খুঁটিটো মাৰি আহিলোঁ যিহেতুকে আৰু গাইছ এতিয়া আমি ঘৰতে গৈ আছোঁ গাইছ আগত যাই আছে ডেনিছ দা IM নিক আৰু গাইছ মই নিতুল দাৰ লগতে উঠি ল'লোঁ নিতুল দাই গাইছ নানো বুলি কৈছিল যিহেতুকে তথাপিতো আৰু উঠি ল'লোঁ আৰু লাহে লাহে যাই আছে আগতে পুৰা স্পীডত আহিছিল এতিয়া মই খেমা খুজি পিছত গাইছ লাহে লাহে আহি আছে একো নাই গাইছ বলক এতিয়া কিবা এটা খাই লওঁ খাই লৈ কিনে ৰাতি যিহেতুকে মই দোকানতে থাকিম দোকানৰ পৰা ভিডিঅ'টো ৰাতি এডিট কৰি কিনে আৰু গাইছ আজি ৰাতি নহ'লে কালি ৰাতিপুৱা ভিডিঅ'টো পাব আৰু আপোনালোকে আৰু যদি গাইছ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বুলি নকওঁ কাৰণ ক'ৰবাত আগত যাই কিনে যদি কিবা এটা জীৱ জন্তু বা কিবা এটা দেখা পাই যাওঁ আপোনালোকক দেখুৱাই দিম আৰু যদি দেখা নাপাওঁ তেতিয়াহ'লে ভিডিঅ'টো সমাপ্ত কৰিম চ' গাইছ এতিয়া চব আৰু চুপ লৈ ল'লোঁ খাব এই বেগে খাইছে দেৱশিষে খাই আছে
এইভাগে নিতুল দাই খাই আছে গাইছ এইভাগে ডেনিছ দাই নিমখ লৈ আছে ইয়াৰ বোলে নিমখ হৈয়ে অহা নাই আৰু ইয়াৰ কি লেভেল বেছি কচোন ক বাকীখিনি তই কচোন নিকন না অঁ কি লেভেল লেভেল আছে সৰু ছোৱালী দুটাই ক'লা ভিডিঅ' চাং ইয়াৰ মোক কৈছে এনেকে আকাশ দাদা তাৰ এই নিকৰ ভিডিঅ' চাই কিনে ভাল লাগে কথা বাতাই দি তাৰ লগত কথা পাতাই দিছোঁ পিছত কি কয় তাৰপিছত মই তাক ফোনটো লগাই দিলোঁ ভাই তথাপিতো ফোন ৰিচিভ নকৰে 17 বাৰ মান ফোনে কৈছোঁ তাক ফোন ৰিচিভ নকৰে তাৰপিছত মেছেজ দিলোঁ মেছেজৰ ৰিপ্লাই নিদিয়ে তাৰপিছত সি ৰিটাৰ্ণ কিবাকৈ একবাৰ বেক কৰলা ৰিটাৰ্ণ যেতিয়া কৰলা মই ক'লো নিকৰ লগত বোলে সৰু ছোৱালী এটাই কথা পাতে নাই ইটা পাৰবা নাই দে মই বৰপেটাৰ আছোঁ হা বৰপেটাৰ আছোঁ না মেনেজাৰটো আছে নেকি ফোন মেনেজাৰটো আছে বোলে দে ইমান লেভেল দেই চ' গাইছ মানাছত গ'লোঁ মানাছৰ পৰা আহি পালোঁ আৰু নিতুল দায়ো তেনেকৈ গুচি গ'ল নিকো গুচি গ'ল দেৱা গুচি গ'ল তাৰপিছত ডেনিছ দা আৰু মই এতিয়া ঘৰলৈ গুচি আহিলোঁ আৰু গাইছ আহি কিনে আৰু ৰুমতে সোমালোঁ ৰুমত সোমাই কিনে গাইছ ভিডিঅ'টো সমাপ্ত কৰিম আৰু চ' যদি ভিডিঅ'টো আজি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু আপোনালোকে মোক সদায় ছাপোৰ্ট কৰি যাব ময়ো আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু গাইছ মোৰ আপোনালোক বেলেগ জেগা দেখা নাযায় কাৰণ মোৰ চিকেলখিনিৰ আৰু কিমান দূৰ জেগাত যাই থাকিমনো গাইছ হয়নে তাৰপিছত আৰু গাইছ আৰু ডেনিছ দাদাও যদি কৈবে যায় বা নিতুল দাহঁতে কৈবে যায় মোক তেনেকৈ ফোন কৰে আৰু তাহাৰ লগতে জাষ্ট গুচি যাওঁ আজি গাইছ ডেনিছ দাৰ লগত পাঠশালা কৰোঁ পাঠশালাৰ পৰা আহি কিনে গাইছ আৰু নিতুল দাই ফোন কৰিলে আকাশ থাকিবি আমি তেনেকৈ মানাছ যাম অ'কে ঠিক আছে মই এনেকৈ কৈ দিলোঁ আৰু গাইছ মানাছ গুচি গ'লোঁ আৰু গাইছ আজি এইখিনিয়ে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম অহাকালি মিটিং এখন আছে আৰু গাইছ মিটিঙত যদি পাৰোঁ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম আৰু যদি নোৱাৰোঁ পৰহিলৈকে ভিডিঅ' এটা দিম চাগে আৰু কৰবাৰ কাৰণে যাৱাৰ কথা আছে আৰু চ' ভিডিঅ'টো বাই আপোনালোকে চাব